ট্ৰেইনখন আহি ষ্টেচনত ৰলহি। চম্পক প্ৰবাল সমুদ্ৰ তিনিও খিৰিকীৰে বাহিৰলৈ চালে। বাহিৰৰ জগতখন গাঢ় অন্ধকাৰেৰে ঢকা। কিবা ষ্টেচন এইটো? চম্পকে প্ৰশ্ন কৰিলে। বোধহয় মধুপুৰ, প্ৰবালে উত্তৰ দিলে। বাংকৰ ওপৰত শুই থকা পৱনে এঙামুৰি এটা দি সুধিলে, পালোহি নেকি? নাই পোৱা, বোধহয় মধুপুৰ পাইছোহি, প্ৰবালে উত্তৰ দিলে। তেন্তে বৰপামলৈ বেছি দূৰ নাই, নিশাৰ ভিতৰতে পামগৈ দেখোন। পৱন উঠি বহিল। নিতু, সুজাতা, বন্দনা তিনিও নিজৰ নিজৰ আসনত টোপনিত লালকাল। ৰশ্মিৰেখা মাথোন সাৰে আছে। ষ্টেচনৰ পৰা কিমান দূৰ খোজকাঢ়িব লাগে ৰশ্মি? চম্পকে ৰশ্মিলৈ চাই সুধিলে। বেছি দূৰ নহয়, ৩-৪ কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে। ৩-৪ কিলোমিটাৰ? ৰশ্মিৰেখাৰ কথা শুনি সমুদ্ৰ যেন উচপ খাই উঠিল। থ্ৰিল বিচাৰি আহিছা, অথচ ৩-৪ কিলোমিটাৰ বুলি কওঁতে ভয় খাইছা কিয়? নিতুৱে হাঁহি সুধিলে। এটা দীঘল হামি মাৰি পৱনে ক'লে, ষ্টেচনতে আমি পুৱালৈকে ৰ'ব লাগিব। এওঁলোককো উঠাই দিয়া, বস্তু বাহানিবোৰ সামৰক। চম্পকে শুই থকা সুজাতা বন্দনাহঁতলৈ চাই ক'লে। নিতুৱে সুজাতাহঁতক টোপনিৰ পৰা উঠাই দিলে। আটায়ে বস্তু বাহানিবোৰ সামৰাত লাগিল। তাৰ পাছত প্ৰত্যেকেই একো কাপকৈ গৰম চাহ আৰু বিস্কুট খাই ল'লে। ট্ৰেইনখনে পুনৰ ষ্টেচন এৰাৰ লগে লগে সমুদ্ৰই আধা পঢ়া সৰুৰ কাহিনীৰ কিতাপখন পুনৰ মেলি ল'লে। তইনো ইমান সৰুৰ কাহিনী কি ভাল পাৱ? চম্পকে সমুদ্ৰলৈ চাই সুধিলে। সমুদ্ৰই হাঁহি এটা মাৰি কিতাপৰ পৰা মূৰ তুলি চম্পকলৈ চাই ক'লে, সেই প্ৰশ্নৰ উত্তৰ মই তোক কেনেকৈ দিম? এজন সাহিত্যিকে কোৱা কথাখিনিকে কওঁ শুন। জীৱনৰ নগ্ন চিত্ৰ দিগ্বসনা ভয়ংকৰী ভৈৰৱীৰ দৰেই ভয়াৱহ। সেই চিত্ৰই মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰে, অৱসাদ আনে। সাধাৰণ ৰসবিলাসী পাঠকৰ পক্ষে কঠিন নিষ্ঠুৰ সত্যৰ সন্মুখীন হোৱাৰ সাহস নাই। সূৰ্যৰ অনাবৃত তাপ পৃথিৱীৰ মানুহে সহ্য কৰিব নোৱাৰে। সেয়ে বহু মাইল ব্যাপী বায়ুমণ্ডলৰ আৱৰণৰ মাজেদি পৰিশ্ৰুত হৈ মোলায়েম হৈ আহে কাৰণেই সূৰ্যৰ কিৰণ আমাৰ উপভোগ্য। এই আৱৰণেই আছে সৰুৰ সাহিত্যত। সেইকাৰণেই মই পঢ়ি ভাল পাওঁ। সৰুৰ সাহিত্য ভাল পোৱা বেয়া পোৱা সেয়া পিছৰ কথা, কিন্তু ইমান কম পঢ়ত জুপি জুপি কিতাপ পঢ়া ভাল নহয়, চকু বেয়া হ'ব, প্ৰবালে ক'লে। সমুদ্ৰই কিতাপখন বন্ধ কৰি বেগত ভৰালে। খন্তেক পিছতে ট্ৰেইন আহি বৰপাম ষ্টেচনত ৰলহি। এটাই বস্তু বাহানিবোৰ লৈ ট্ৰেইনৰ পৰা নামিল। চতুৰ্দিশে ঘোপ মৰা অন্ধকাৰ। কেৱল টিকট ঘৰটোৰ সন্মুখত এটা লেম্প জ্বলি আছিল। ঘৰটোৰ ভিতৰতো এটা লেম্প। আধুনিক সভ্যতাৰ অন্যতম প্ৰতীক বিজুলী চাকিয়ে তেতিয়াও সেই ঠাইখণ্ডত পৰ্দাপণ কৰাই নাই। ষ্টেচনৰ আশে পাশে গাঁৱেই আছে নে অৰণ্যই আছে একো মনিব নোৱাৰি। চম্পকহঁত ধীৰ পদক্ষেপেৰে ষ্টেচন ঘৰটোৰ ফালে আগুৱাই গ'ল। এনেতে ঘৰটোৰ ভিতৰৰ পৰা ষ্টেচন মাষ্টৰজন ওলাই আহি চম্পকহঁতক সন্মুখতে দেখি ভূত দেখাৰ দৰে থমকি ৰ'ল। চম্পকহঁতে কিবা সোধাৰ পূৰ্বেই ষ্টেচন মাষ্টৰজনে প্ৰশ্ন কৰিলে, ক'লৈ যাব আপোনালোক? আমি মানে ইয়ালৈকে আহিছোঁ, প্ৰবালে মিছাকৈয়ে ক'লে। আমি চৰকাৰী জৰীপ বিভাগৰ লোক। পুৱালৈকে সময়খিনি কটাবলৈ ইয়াত ডাক বঙলা বা তেনে কিবা ঘৰ আছে নেকি? ইয়াততো তেনে বিভাগৰ একো নাই, একমাত্ৰ ষ্টেচন ঘৰটোৰ বাহিৰে। ইয়াতে এটা ৱেইটিং ৰুম আছে, তাতে জিৰাব পাৰে, ষ্টেচন মাষ্টৰজনে ক'লে। ইয়াৰ ওচৰে পাজৰে কিবা গাঁও ভুঁই আছে? সমুদ্ৰই সুধিলে। নাই, এইফালে এখন চাহ বাগিচাহে আছে, আৰু এই চাহ বাগিচাখনৰ কাৰণেই ব্ৰিটিছ চৰকাৰে তাহানি ইয়াত ষ্টেচনটো বহুৱাইছিল, ষ্টেচন মাষ্টৰে ক'লে। আৰু এইফালে কি আছে? সমুদ্ৰই ষ্টেচনৰ দক্ষিণ ফালে আঙুলিয়াই সুধিলে। এইফালেতো হাবি, এই হাবিৰ অন্ত নাই, একেবাৰে ভূটান পাহাৰলৈকে। আপোনালোকে যদি ইয়াতে জিৰাব খোজে, মই ৱেইটিং ৰুমৰ তলাটো খুলি দিব পাৰোঁ। ইয়াত নিজিৰাইতো উপায় নাই, খোলক, পৱনে ক'লে। ষ্টেচন মাষ্টৰ আগুৱাই গৈ পকেটৰ পৰা চাবি একোচা উলিয়াই লেমৰ অনুজ্জ্বল পোহৰত খপজপ কৰি তলাটো খুলিবলৈ চেষ্টা কৰিলে। মোৰ কোৱাৰ্টাৰটোৰ অৱস্থাও বৰ ভাল নহয়, তাতে মই অকলে থাকোঁ। মোৰ কাষতে ষ্টেচন চকীদাৰ দুজনৰ কোৱাৰ্টাৰ। আপোনালোকে ইয়াতে জিৰণি লওক, মই আপোনালোকলৈ চাহ লৈ আহিছোঁ। নাই নাই, আমাৰ কাৰণে আপুনি কষ্ট কৰাৰ প্ৰয়োজন নাই, আমাৰ লগত চাহ আছেই, যাওক আপুনি জিৰণি লওকগৈ, প্ৰবালে ক'লে। এৰা, মই তেন্তে আহোঁ, পুৱা 10 বজাতহে লগ পাম আকৌ, ষ্টেচন মাষ্টৰে হাঁহি এটা মাৰি ক'লে।
বাৰু প্ৰবালে উচ্চাৰণ কৰিলে। ষ্টেচন মাষ্টৰজন আঁতৰ হ'ল। চম্পকে বাহিৰত জ্বলি থকা লেম্পটো ৱেইটিং ৰুমলৈ লৈ আহিল। ৱেইটিং ৰুমত থকা বেঞ্চ তিনিখনৰ অৱস্থা নাই। কোনোমতেহে সিহঁতৰ ধৰ্ম যেন ৰক্ষা কৰিব পাৰিছে। তদুপৰি কিবা এটা ভেকেটা ভেকেট গোন্ধ আটাইৰে নাকত লাগিল। ইচ, কি বেয়া গোন্ধাইছে, ৰশ্মিৰেখাই নাক কোচাই ক'লে। উপায় নাই, নাকত সোপা দি বহি থাকা, চম্পকে ক'লে। ইয়াত বহি সময় পাৰ কৰিব নোৱাৰি দেই, তাতকৈ বাহিৰত বহাই ভাল। এইবাৰ বন্দনাই মাত লগালে। এৰা, ব'লা আমি বাহিৰত বহোগৈ। নিতুৱে বন্দনাৰ হাতত ধৰি বাহিৰলৈ ওলাই আহিল। পিছে পিছে ৰশ্মিৰেখা আৰু সুজাতাও আহিল। ঠিক আছে, তোমালোকে বাহিৰতে বহা, আমি ভিতৰতে বহিছোঁ, প্ৰবালে বেঞ্চ এখনত বহি ক'লে। আটাইৰে মাজত নানা ধৰণৰ কথা ওলাবলৈ ধৰিলে। পৱনে লেম্পটো এনে ঠাইত ৰাখিছিল যাতে বাহিৰৰ ভিতৰৰ দুয়োফালে সমান পোহৰ পৰে। ৰশ্মি, তুমি প্ৰথমবাৰ এই ঠাইলৈ আহোঁতে কেনি কেনি গৈছিল মনত আছেনে? নিতুৱে কথাৰ মাজতে সুধিল। অলপ চলপ মনত আছে, ৰশ্মিৰেখাই ক'লে। চাবলগীয়া বস্তু কি আছে? বন্দনাই সুধিলে। চাবলগীয়া বস্তু অৰণ্যৰ ভিতৰত কি থাকিব পাৰে? প্ৰাকৃতিক সৌন্দৰ্য, জীৱ জন্তু, এইবোৰেই। ঐতিহাসিক বস্তু একো নাই? এবাৰ সুজাতাই মাত লগালে। আমি দেখা নাছিলোঁ, শুনিছোঁ সেই ভূটান পৰ্বতমালাৰ ক'ৰবাত পুৰণি কালৰ দুৰ্গ এটা আছে হেনো, ৰশ্মিৰেখাই উত্তৰ দিলে। এইবোৰ ঠাইতনো কি ফূৰ্তি হ'ব, তোমালোকেহে জানা। মোৰ কিন্তু সমূলি ভাল নালাগে, তাতকৈ গাঁও ভূঁইবোৰে ভাল, নিতুৱে হাঁহি বৌয়েকক সুধিলে। ইয়াত কিয় ভাল নালাগে? চহৰ নগৰ বা গাঁও ভূঁইতকৈ এনে পৰিৱেশহে ভাল। একো ভাল নহয়, এইবোৰ কিবা ভৌতিক পৰিৱেশৰ দৰেহে লাগে। ভৌতিক পৰিৱেশনো আকৌ কেনেকুৱা? ইটিকিঙৰ সুৰত নিতুৱে প্ৰশ্ন কৰিলে। সেই পৰিৱেশ বৰ্ণনা কৰাৰ শক্তি নাই, নিজেই উপলব্ধি কৰিবা, সুজাতাই ক'লে। পোহৰ হোৱালৈকেতো তোমালোক অলপ শুব পাৰা, কথা পাতি সময় কটোৱাতকৈ শুবলৈ চেষ্টা কৰাচোন, ৱেইটিং ৰুমৰ ভিতৰৰ পৰা প্ৰবালে চিঞৰি ক'লে। বন্দনাই হাত ঘড়ীলৈ চালে। নিশা 3 বাজি কেইমিনিটমান গৈছে। এনেকৈ শুব নোৱাৰি, ৰশ্মিৰেখাই ক'লে। উপায়টো নাই, এনেকৈ শুবলৈ চেষ্টা কৰিব লাগিব, নিতুৱে ক'লে। প্ৰত্যেকেই এবাৰ কথা বতৰা বন্ধ কৰি তন্দ্ৰালসভাৱে চকু মুদি নিশ্চুপ হৈ ৰ'ল পুৱাৰ অপেক্ষাত। পুৱাৰ লগে লগে আৰম্ভ হ'ব অভিযান।